আসসালামু আলাইকুম। হাই গাইজ, আজিও আহিলোঁ আপোনালোকৰ সন্মুখত এটা নতুন আইটেমৰ নতুন কবিতা লৈ। হয়, কবিতাটো হ'ল অলপ ৰোমান্টিক ধৰণৰ কবিতা। চ' সেইটোও ময়ে লিখিছোঁ। আজি গাম, নিশ্চয় গাম। সেইটো মানে কবিতাটো হ'ল কি জানা, কবিতাটো হ'ল মনৰ ভিতৰৰ পৰা যিটো মানে কথা ওলায় সেইটো অলপ ঘূৰাই পকাই ভালকৈ মিলাই লিখাটোৱেই কবিতা, সেইটোৱে লিখিম। চ' নিশ্চয় শুনিব। আগতে এটা কথা কৈ লওঁ, মানে এইটো হ'ল কেনেকুৱা ৰোমান্টিক যে এটা ছোৱালীক ল'ৰাটোৱে ভাল পায়, ঠিক আছে, আৰু সেই ল'ৰাটো বেলেগ ঠাইত থাকে। তো নিশ্চয় ছোৱালীটোৰ লগত কেতিয়াও নেদেখা হ'ব, হয়তো যেতিয়া আহিব তেতিয়া দেখা হ'ব বহুদিন পিছত। চ' বহুত ছোৱালী বা ল'ৰা দেখি থাকে কিন্তু তেওঁক নেদেখে। সেইটোৱে মানে তেওঁৰ মনত যি কথাটো মানে জাগিছে সেইটোৱে মানে তুলি ধৰিছে, আৰু সেইখিনিক লৈ মই নিজে মোৰ হতুৱাই কথাখিনি লিখিছোঁ। হয়, আৰম্ভ কৰোঁ তেনেহ'লে। কবিতাটোৰ নাম বহুদিন নেদেখোঁ তোমাক। হয়, আৰম্ভ কৰোঁ। বহুদিন হ'ল নেদেখোঁ তোমাক, তুমি এৰি থৈ যোৱা। প্ৰায় 2-3 মাহ হ'ল আজিও মোৰ ঘৰৰ সন্মুখেৰে পাৰ হয় এজাক ছোৱালী। মাথো নাই তুমি, কি জানিবা মোক বিচাৰি কেতিয়াবা আহিবা। ঠিকনাটো দি লওঁ, বৰ্তমান মই ব্ৰিচিঙৰ বাসিন্দা। বহুদিন হ'ল নেদেখোঁ তোমাক, মনত আছে আশা আহিবা তুমি। বহুদিন হ'ল নেদেখোঁ তোমাক। সেইটো মই নিজেই লিখিছোঁ। চ' যদি ভাল লাগে আপোনালোকে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে লাইকটো দি দিব। আৰু এটা কথা, যদি মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰক, কিয়নো ছাবস্ক্ৰাইব কৰিলে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন অলপ সোনকালে আহি যাব। গতিকে ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনৰ অল এলাউত ক্লিক কৰি দিয়ক। ধন্যবাদ।